উপসভাপতি মহাশয়, সমন্বিত কার্যকরী কমিটির সমূহ সদস্য, সম্পাদক ডাঙরিয়া, ইন্টারনাল অডিটর, লগতে সমবায় সমিতির শ্রদ্ধার অংশীদার ভাই বন্ধু তথা আই মাতৃসকল, আমাৰ একচুৱেলি মই এজন অবজাৰ্ভাৰ হিচাপে ইয়াতে আহিছোঁ। মই বেছি কথা কোৱা উচিত নহয়, তথাপিও সমবায়ৰ স্বাৰ্থত, ৰাইজৰ স্বাৰ্থত কথাখিনি কৈছোঁ। আমাৰ পূৰ্বৱৰ্তী বক্তাই যিজনে এটা মানে সমবায় সমিতিৰ আইন সম্পৰ্কে কৈছে, তিনিটা সাধাৰণ সভাত উপস্থিত নহ'লে পৰৱৰ্তী সময়ত সেই সদস্যজনে, অংশীদাৰসকলে বোৰ্ড অফ ডাইৰেক্টৰ যিটো কাৰ্যকৰী কমিটি আছে, সেই কমিটিত কম্পিটিশ্যন বা প্ৰতিযোগিতা কৰিব নোৱাৰিব বা কমিটিত আহিব নোৱাৰিব। এইটোতো সমবায় আইন। কথাটা হ'ল কি, সমবায় সমিতি গঠন হৈছে কাৰ কাৰণে? ৰাইজৰ কাৰণে। আমাৰ প্ৰতি বছৰে আগত এটা বছৰেকীয়া সাধাৰণ সভা হৈছিল, নিৰ্বাচন, তাৰপিছত 3 বছৰ হ'ল কমিটিত কাম, এতিয়া হৈছে 5 বছৰ। গতিকে এই 5 বছৰীয়া কাৰ্যকালত এই ৰাইজসকল প্ৰতি বছৰে বছৰে আমি সমিতিত আজিৰ নিচিনাকৈ ইয়াত সমবেত হৈছোঁ, আহিছোঁ, উপস্থিত হৈছোঁ। গতিকে আজিৰ মিটিংখনত প্ৰতিটো শ্বেয়াৰ অংশীদাৰসকল যিহেতু জাননী পাইছে বা আমাৰ জাননী দিয়া সমবায় সমিতিৰ পৰা এটা কৰ্তব্য আছে, তেখেতসকলে কৰিছে, নিশ্চয় কৰিছে। এনাউন্সমেণ্টো কৰিছে নেকি আপোনালোকে? এনাউন্সমেণ্ট কৰিছে নেকি? হা, গতিকে সব ধৰণৰ এইটো দায়িত্ব আছে কমিটিখনৰ, লগতে সম্পাদকজনৰ। সমবায় আইন মতে গাঁৱে ভূঞা সকলোকে জনাই দিব লাগে, সমবায় সমিতিৰ সাধাৰণ সভা অমুক তাৰিখত অমুক জেগাত অনুষ্ঠিত হ'ব, আপোনালোকে উপস্থিত থাকিব। এইটো ৰাইজৰ কাৰণে বনাই দিয়া হৈছে চৰকাৰে। ৰাইজ আৰু চৰকাৰে একেলগে মিলি এই সমবায় সমিতিখন কাম কৰি আছে। এতিয়া কথা হ'ল, আপোনালোকে 10 টকা শ্বেয়াৰ দি 1973 চনত 74 চনত এই সমবায় সমিতিত এজন অংশীদাৰ হৈছে। আজিলৈকে অংশীদাৰ, কিন্তু আপোনালোকৰ এটা দাবী আছে, এই সমবায় সমিতিখন আমাৰ। আজিৰ দিনত আপোনালোকে সুপ্ৰিম অথৰিটি, আজিৰ দিনত আপোনালোকে যিবিলাক নিয়ম কানুন সংবিধান মতে কৰি দিব, আমাৰ কাৰ্যসূচী মতে কৰি দিব, সেইবিলাক কাৰ্যকৰী কৰিবলৈ এই যিখন কাৰ্যকৰী কমিটি আছে, ইহঁতে বাধ্য। আপোনালোকে আজি এছেম্বলি, এইটো এছেম্বলি, যেনেকুৱা আমাৰ পাৰ্লিয়ামেণ্টত বা বিধানসভাত এছেম্বলি থাকে, মাজে মাজে অধিৱেশন হয়, তেনেকুৱা আমাৰ বছৰেকীয়া অধিৱেশন। আপোনালোকৰ কিবা ওজৰ আপত্তি, কিবা কথা জানিবলগীয়া থাকিলে, যিহেতু আপোনালোকে এই অংশীদাৰ, আপোনালোকৰ এই এটা যে চিৰি আছে, ইয়াত খাম্বা আছে, এইটোৰো মালিক আপোনালোকে, ছ'চাইটিখনৰ মালিক আপোনালোকে, প্ৰতিজন অংশীদাৰ। আৰু কমিটিখনক যে আপোনালোকে নিৰ্বাচিত কৰি দিছে অনলি ফৰ 5 বছৰ, আপোনালোকে যিটো নীতি নিৰ্ধাৰণ কৰি দিব সংবিধান মতে, বাইল' মতে, সেইখিনি সিহঁতে কৰিবলৈ বাধ্য। গতিকে সিহঁতে যদি কিবা বেলেগ কাম কৰে, আজিৰ দিনত কৈফত দিবলৈ সিহঁতেও বাধ্য। গতিকে মিনিষ্টাৰসকল চাইছে আপোনালোকে পাৰ্লিয়ামেণ্টত, যেতিয়া পাৰ্লিয়ামেণ্টৰ সদস্যসকলে বিভিন্ন ধৰণৰ প্ৰশ্ন কৰে, তেতিয়া মন্ত্ৰীজনে উত্তৰ দিবলৈ বাধ্য হয়। উত্তৰ দিবলৈ যদি ছেটিছফেক্টৰী নহয়, তেনেহ'লে মন্ত্ৰীজনক স্পীকাৰ মহোদয়ে কয়, আপোনালোকৰ কি ডিপাৰ্টমেণ্ট চলাইছে, এটা উপযুক্ত মানে কি দিব নোৱাৰিলে, উত্তৰ দিব নোৱাৰিলে। গতিকে আজিৰ দিনত এই কমিটিখন আপোনালোকক যিকোনো প্ৰশ্নৰ উত্তৰ দিবলৈ বাধ্য। সমবায় সমিতিখন যিহেতু এখন অংশীদাৰসকলৰ সমবায়, আপোনালোকৰ নিজৰ অনুষ্ঠান, আৰ্থিক দিশত লাভালাভৰ ওপৰত আজিৰ দিনত বিভিন্ন ধৰণৰ কাৰ্যসূচী আছে, এই কাৰ্যসূচীবিলাক কৰিব। এতিয়া কথা হ'ল, প্ৰতিজন সমবায় সমিতিৰ মেম্বাৰ যদি বছৰত 5 বছৰৰ ভিতৰত 3খন সাধাৰণ সভা নাথাকে, কিয় নাথাকিব? দায়িত্বহীন তেনেহ'লে সেই মানুহজন। আপোনালোকে আহিছে, কথাটো বেলেগভাৱে চিন্তা কৰক। আপোনালোকে যে আহিছে, ছ'চাইটিখনৰ এজন দায়িত্ববান পুৰুষ, এজন গাৰ্জিয়ান দায়িত্ববান, প্ৰতিজন অংশীদাৰ এজনকৈ গাৰ্জিয়ান। এতিয়া সমিতিৰ এদিন সাধাৰণ সভা হ'ব, অনুষ্ঠিত হ'ব, সেই দিনাখনত যদি সমবায় সমিতিৰ অংশীদাৰ গাৰ্জিয়ানসকলে যদি নাহে, কি দায়িত্ববান হ'ব কওকচোন? কথাটো এনেকৈ ভাবি চাওক। সিহঁতৰ যদি দায়িত্ব জ্ঞান নাথাকে, আজিৰ সভা সমিতিখনত উপস্থিত হৈ সিহঁতে ৰাইজৰ হৈ প্ৰশ্ন কৰিব, আমাৰ অংশীদাৰসকলৰ হৈ প্ৰশ্ন কৰিব কমিটিক, কেনেকুৱা লাভ হ'ল, কি হ'ল, লাভৰ টকা ক'ত গ'ল, এখেতে জানিব পাৰিছে, ঠিকে আছে, এইবিলাক জনাৰ অধিকাৰ আছে। আৰু সমিতিয়ে যথাযথ উত্তৰ দিবলৈ সক্ষম হৈছে, বা সক্ষম নহ'লে আপোনালোকে তেতিয়া কথাটো আৰু ধৰিব পাৰে। গতিকে যেতিয়ালৈকে আপোনালোকে ছেটিছফাইড নহয়, আমাৰ সম্পাদক বা কমিটিয়ে এই উত্তৰ দিবলৈ বাধ্য থাকিব। আৰু
এনেকুৱা দিয়ে। গতিকে মই ভাবো যদি আপোনালোকে এজন দায়িত্ববান অংশীদার হয় তেনেহলে আপোনালোকে কিয় সাধারণ সভাত উপস্থিত নাথাকিব? আমার আইনে কৈছে এই মানুহজন যদি অংশীদার হয়, অংশীদার হৈ যদি ঘৰত টোপনি মাৰি থাকে সোসাইটিত কি হৈ আছে কি নহৈ আছে একো খোঁজ খবৰে নাই, সেই মানুহজন আহি কেনেকৈ কমিটিত অন্তৰ্ভুক্ত হ'ব কওকচোন? 5 বছৰৰ ভিতৰত এদিনো যদি নাহে, আজিৰ দিনটোত যদি নাহে তেনেহলে কি হ'ব? এনেকুৱা প্ৰতিখন এটা সংস্থাৰ এনেকুৱা নিয়ম আছে, কাৰ্যকৰী কমিটিৰ মিটিঙত 3খন যদি কাৰ্যকৰী কমিটিৰ মিটিঙত উপস্থিত নহয়, এই কমিটিৰ মানুহো কিন্তু তেতিয়া মানে পৰৱৰ্তী কিহত বাদ যাব পাৰে। গতিকে ৰাইজে ৰজা, ৰাইজে দায়িত্ববান। আমি যদি নিজে নিজৰ দায়িত্ব পালন কৰোঁ, নিজৰ নিজৰ অধিকাৰ যদি সাব্যস্ত কৰিবলৈ যাওঁ, তেনেহলে সহায় সহযোগিতা কৰিব লাগিব। সমবায় সমিতিখনত আহি কাৰ্যকৰী কমিটিৰ লগত আলাপ আলোচনা কৰি এইবিলাক ডিচিশ্যন ল'ব লাগিব। কিন্তু আজিৰ এই দিনত মোৰ ভবা মতে আজিৰ এই দিনত প্ৰতিটো অংশীদাৰে থকাটো বাধ্যতামূলক থাকিব লাগে। কিয় থকা নাই? নিশ্চয় তেওঁ দায়িত্ব নাই বুলি ভাবি আছে। গতিকে সমবায় সমিতিৰ আইন যিখন কৰিছে ৰাইজৰ মংগলৰ কাৰণে কৰিছে। এজন দায়িত্বহীন জ্ঞান থকা মানুহক যদি কমিটিত দিয়া হয় তেনেহলে সি কি কাম কৰিব, হয় নে নহয় কওকচোন কথাখিনি? গতিকে দায়িত্ববান সকলকে কমিটিত মানে ৰখা হয়। আইনখনে এই কাৰণে সমবায় সমিতিৰ যিসকল দায়িত্ববান মানুহ আছে, অংশীদাৰসকল জনা বুজা আছে বা নিজৰ বুলি ভাবে, নিজৰ বুলি ভবাৰ কাৰণে আপোনালোকে আহিছে। কিছুমানে কয় নাযাওঁ, কি হৈ আছে নাযাওঁ, সেইবিলাক মানুহ দিয়ে তোৰ লাভ নাই। এজন মানুহৰ প্ৰতিবাদে কিন্তু গোটেই ৰাইজৰ একেতক কৈছে, কিন্তু আপোনালোকৰ হৈ কৈছে। গতিকে সেই মানুহজন যিজন নাই আজি ঘৰত বহি আছে, তেওঁ যদি মিটিংবোৰত আহি কথা কল হয়, আপোনালোকে জানিল হয় এই মানুহজনৰ কিবা এটা আছে। গতিকে তেওঁ ইয়াত অন্তৰ্ভুক্ত কৰা উচিত বা তেওঁৰ অধিকাৰটো। গতিকে এইবিলাক কত ক'ব নাপায়, আপোনালোকে অৰ্গেনাইজ কৰিব। প্ৰতিজন মানুহক ক'ব ঘৰে ঘৰে আমাৰ বছৰেকীয়া সাধাৰণ সভাত যাতে তেখেতসকলে উপস্থিত থাকে, কাৰণ নিজৰ অনুষ্ঠান। এটা টকা 10 টকা, তেতিয়াৰ দিনত 10 টকা, আজিৰ দিনত 500 টকা মূল্য। গতিকে মই পূৰ্বতে বক্তাৰ যিখিনি কথা সেইখিনি মই ক্লিয়াৰিফিকেশ্যন কৰিব পাৰিছেনে নাই আপোনালোকৰ ওপৰত বিবেচনা থাকিল। গতিকে আইনে আমাক কৈছে যদি 3খন সাধাৰণ সভাত যদি উপস্থিত নাথাকে কোনো এজন অংশীদাৰে, তেনেহলে তেওঁ ভৱিষ্যতে পৰৱৰ্তী সাধাৰণ সভাৰ যিটো এজিএম হ'ব, ইলেকশ্যন হ'ব, তাত অংশগ্ৰহণ কৰিব নোৱাৰিব কমিটিখন। এইখিনি আৰু আইনে আমাক কৈছে। ধন্যবাদ।